নমস্কাৰ বন্ধু বান্ধৱীসকল, একদিন আপোনালোকক মই বিহুৰ ভিডিঅ' ফটোকে দি আছোঁ আৰু বিহু বুলি মই ফাৰ্মত লাগিব পৰা নাই, হ'লে আজি ব্ৰইলাৰ 22 দিন হ'ল। আজি ফাৰ্মত লাগিবলৈ আহিছোঁ দেই। একেবাৰে ব্ৰইলাৰ 22 দিনত আমাৰ বহুতখিনি কাম থাকি গৈছে। আজি ভুচি চাফা কৰিছোঁ। এই ভুচি এনেকৈ গুবোৰ চাফা কৰি দিলে মানে ব্ৰইলাৰবোৰে অকণমান খোজকাঢ়িব কৰিবলৈও ভাল পায়, ডাঙৰো হয় আৰু বেমাৰৰ পৰা ৰক্ষা হয়। এই মানুহজনে লাগি আছে, ময়ো ভিতৰৰ কাম বন সামৰি এতিয়া দুইটাই কামত লাগি যাব লাগিব। আপোনালোকে ভিডিঅ'টি ভাল পালে শেষলৈকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চালনীয়ে চালি দিওঁ। এবাৰ এই ঝাৰু ব্যৱহাৰ কৰিছোঁ। এনেকুৱা ঝাৰুবোৰত এনেকৈ সাৰি দিলেও গুখিনি চাফা হৈ যায়, সাৰিবলৈও ভাল। এয়া দেখিছেনে, চালনীয়ে চালিলে দেৰি লাগে আৰু কষ্টও হয়। এনেকৈ ঝাৰুৱে সাৰি কৰি গোটাই এইখিনি বস্তাত ভৰাই পেলাই নিদিওঁ। এইখিনিও আমাৰ কামত আহিব। এইখিনি অৰ্ডাৰ হৈয়ে আছে, মানুহে বিচাৰি আছে শাক পাচলি খেতিত দিবলৈ। এইখিনিও দি দিম। দেখিছেনে, একো পেলনি নাযায়। এই পেলনীয়া বস্তুবোৰ কামত আহে।